এয়া হিল পানী বৈ আছে, পাৰ হৈছোঁ। ইমান পিছল সঁচাকৈ দেই, গোটেই শিলত মানে একেবাৰে খোজ দিব পৰা অৱস্থাত নাই। মানে শিলত যদি খোজ দিওঁ গোটেই একদম পৰিলোঁ কেইবাবাৰো। ভাগৰ লাগি গৈছে, গোটেই কাপোৰ তিতি গ'ল। সঁচাকৈ বগাই যাবলগীয়া হৈ গৈছেগৈ। চাই গৈ থাকিব শেষলৈকে মোৰ ভিডিঅ'টো। এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ, পাহাৰৰ ভিতৰলৈ, জলপ্ৰপাতলৈ গৈ আছোঁ। ওচৰলৈ আপোনালোকক দেখুৱাই আছোঁ। এয়া যোৱাটো বৰ সাৱধানে যাব লাগিব, নহ'লে শিলৰ ওপৰত পৰি এখন ভৰি একেবাৰে চেল খাই গ'ল। ৰাম চাওক বাৰু, গোটেই এই শিলৰ ওপৰত খোজ দিবলগীয়া হৈছে। আৰু ইমানেই পিছল শিল, খোজ দিবলৈ মানে সাৱধানে খোজ কাঢ়িব লাগিব। এয়া চাওক, গোটেই পিছল, মানে কৈছোঁ নহয়, পানী বৈ অহাৰ কাৰণে মানুহ তেনেকৈ নাহেতো। গোটেই পিছল, মানে এইবোৰ শিল, বৰ ডাঙৰ ডাঙৰ শিল পাহাৰৰ ভিতৰত সোমাই আছে। বৰ সাৱধানে খোজ নাকাঢ়িলে বৰ দিগদাৰ হ'ব। গৈ আছোঁ, শিলৰ ওপৰত শিল, গোটেই শিল। পাইছোঁহি জলপ্ৰপাত। আপোনালোকক দেখাবৰ কাৰণে ইমান কষ্টৰে আহিবলগীয়া হৈছে। শিলৰ ওপৰত শিলত উঠি আৰু ভৰি একেবাৰে দুখ পাই আহিছোঁ। দেখাওঁ আপোনালোকক। আহি পালোঁ জলপ্ৰপাত। এয়া গৈ আছে পানী ওপৰেদি, আৰু বাকী উঠি আছে ওপৰত, একেবাৰে ওপৰত উঠি আছে। সেয়া হাই হেল্ল' মাৰি আছে। মই আৰু উঠিবলৈ মোৰ ভয় লাগে দেই, মই হ'লে নুঠো। ইয়াৰ পৰাই দেখাইছোঁ আপোনালোকক। এইয়া গোটেই চিঞৰ বাখৰ লাগি আছে। এয়া জলপ্ৰপাত সোমাইছোঁহি বৰ যেনে তেনে দেই। গোটেই শিল ইমানেই পিছল কৈছোঁ নহয়। সিহঁতি ওপৰলৈ উঠি গ'ল। মোৰ উঠিবলৈ মানে মই উঠিব নোৱাৰিম পাই দেই, বেলেগ ভয় লাগিছে। আৰু এডোখৰলৈকে আহি পালোঁ। ওপৰলৈকে নুঠো বুলি ভাবিছোঁ। আপোনালোকক ইয়াৰ পৰাই দেখাইছোঁ। এয়া পানী গোটেই আৱাজ শুনিছে আপোনালোকে, গোটেই বৈ আছে। আৰু ওপৰত মোৰ লগৰবোৰ উঠি গ'ল। মই এডোখৰতে ব্লগ এটি বনাই আছোঁ। আৰু এয়া চব গোটেই আন্ধাৰ, গোটেই শিল খোলা। গোটেই পিছল ফুৰি চাইছোঁ। এয়া ইমানেই পিছল হৈ আছে, আৰু সঁচাকৈ ভাল লাগিছে। আজি প্ৰথম আহি পাইছোঁ জলপ্ৰপাতলৈ, আৰু আপোনালোকক দেখাবৰ বাবেই আহিছোঁ। এয়া গোটেই আন্ধাৰে গোটেই পিছল হৈ আছে, চুই চাইছোঁ। আৰু ইয়াত কিছুমান আখৰ লিখি থোৱা আছে। আৰু কোনোবা আহি গৈছেহি ইয়ালৈ। এইবোৰ কি আখৰ লিখি থৈছে, ARS কিবাকিবি ঢেৰ বহুত কিবাকিবি আখৰ লিখি থৈছে। আৰু এয়া লিখি থৈছে, এইবোৰ নাম লিখি থোৱা আছে। কোনোবা আহি আৰু ইয়াত কিবা শিলেৰে নাম লিখি থৈছে। সঁচাকৈ ভাল লাগিছে। আজি প্ৰথমবাৰ আহিছোঁ মই জলপ্ৰপাতলৈ, আৰু মই ইয়াত বিশেষকৈ অকলে আছোঁ। মানে এডোখৰত বাকী চবেই মানে পূৰা ফুৰি ওপৰত উঠি গৈছে, ওপৰলৈ উঠি গ'ল। সঁচাকৈ ভাল লাগিছে আহি প্ৰথমবাৰ। এইফালে বহি আছোঁ মই, এটা ডাঙৰ শিলত বহি আছোঁ। আৰু ফ্ৰেণ্ডবোৰ আহি পোৱাই নাই, একেবাৰে ওপৰলৈ উঠি গ'ল। কিবাকিবি চাই চিলি ওপৰত, মই ইমান ওপৰলৈ উঠিব নোৱাৰোঁ। গতিকে মই এডোখৰতে বহি আছোঁ, সিহঁতলৈ ৱেইট কৰি আছোঁ। আৰু এইফালে খানা বনাই আছে। আৰু আমি পাহাৰৰ ভিতৰত কি খাম আপোনালোকক দেখাইছোঁ, চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'টো। এইফালে মই ৱেইট কৰি আছোঁ, ফ্ৰেণ্ডবোৰ আহিয়ে পোৱা নাই দেখোন। এইফালে ভিতৰলৈ ওপৰলৈ উঠি গ'ল।
ৱেইট কৰি আমনি লাগি গৈছে কি হ'ল সিহঁতি আহিয়ে পোৱা নাইহে আহি পালেহি ফ্ৰেণ্ডবোৰ আহি আছে ফটো মাৰি ভিডিঅ' কৰি আহা নামি আহা আৰু আমি খানা বনাব লাগিব খানা খাব লাগিব সোনকালে নামি আহা আহি আছে জপিয়াব এতিয়া জপিয়াবলৈ ভয় কৰি আৰু এজনী ওপৰত আকৌ ওপৰলৈ উঠি গুচি গ'ল মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰি চাই গৈ থাকিব শেষলৈকে আৰু আমি এতিয়া দেখুৱাম কি পাহাৰৰ ভিতৰত চুঙাত বনাই খাম আৰু আজি খাই সঁচাকৈ ভাল লাগিব প্ৰথমবাৰ পাহাৰৰ ভিতৰত চুঙাত খাই খোৱা মজাই বেলেগ মানে আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব আৰু এতিয়া ব'লক ইফালে এতিয়া নামিছেহি তাই আহি থাকিব এতিয়া মই গৈ আছোঁ অ' মাই গড এতিয়া আকৌ নামিবহি লাগিব অ' মাই গড নামিবলৈ সাৱধানে নামিবলগীয়া হৈছে এতিয়া এইফালে পাৰ হৈ যাব লাগিব খুব সাৱধানে পাৰ হ'ব লাগিব নহ'লে এইফালে পিছল খাই গ'লে এখন চিলিক এতিয়া পাৰ হৈ আহিলোঁ আৰু এতিয়া আমাৰ জুই ধৰা কাম হৈ গ'ল এয়া জুই ধৰি এয়া চুঙাত বনাইছোঁ কি বনাইছোঁ এতিয়া নকওঁ কালি খালে দেখুৱাম আপোনালোকক বনোৱা হোৱা নাই গতিকে আমি এতিয়া খাই আছোঁ চিপছ নহয় মানে এয়া হৈছে ডিং খাই আছোঁ এয়া খানা আমাৰ বনাইছোঁ চুঙাত জুই দি হৈছে নে নাই হোৱা এয়া বনাই আছে আমাৰ ৰান্ধনি হৈছেগৈ আৰু বেছি সময় নাই এইফালেও ভিডিঅ' কৰি আছে এয়া খালেই আমাৰ ৰাইজ খাই আছে আমাৰ সিজাই নে আমাৰ লেডিজ পাৰ্টিৰ বনোৱাটো এয়া গোটেই ধোঁৱা জুই নুমি গৈছে ভিডিঅ' চলি আছে আৰু এবাৰ জুই পূৰা তামাম জ্বলি আছে সিজিবলৈ বেছি সময় নাই আৰু খাইছে অকলে খাই আছে পূৰা আজি বিশেষ অনা নহ'ল ডিম লৈ আহিছিলোঁ আৰু এয়া তিয়ঁহ আনিছে আৰু মেগী আনিছিলোঁ মেগী বনাবলৈ থাকি গ'ল মোনাতে থাকিয়ে গ'ল মোনা খাওঁ এবাৰ আছে খাইছোঁ চুঙাত বনোৱা টেষ্টি লাগিছে পাহাৰত এয়াই বহুত ভাল লাগে সঁচাকে দেই তিয়ঁহ চফাই দিলে বাইদেউ ভিডিঅ' নেদেখুৱালে বস্তি আছে খালি এই ইনচৰ্টটো না এটা সাত কৰিবি ৰিমুভ কৰি নহলে এইটো গম অকলে খাই চবকে দেখুৱাওক সেয়াহে আমি চেণ্ডেল থৈ গৈছিলোঁ এতিয়া চেণ্ডেল লৈছোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ আকৌ পুনৰ অন্য এটি ভিডিঅ' লগ পাম এতিয়া ভিডিঅ' বনাব নোৱাৰোঁ আৰু কাৰণ গোটেই শিল আৰু গোটেই পিছল গতিকে আজিলৈ আহোঁ বাই এয়া অকল ধান পাহাৰৰ পৰা নামি আহোঁতে পাইছোঁ এয়া নগাবিলাকে কৰিছে খেতি এইফালেও বৰ বেছি ভাল হোৱা নাই ধান গোটেই বন গজি আছে